নমস্কাৰ আকৌ লৈ আহিছোঁ এক নতুন আপডেটটো হ'ল যে যিসকলে বাইক চলায় সেইসকলৰ বাবে এটা বেয়া খবৰ যধে মধে হেলমেট পিন্ধিব নোৱাৰিব পিন্ধিব লাগিব এটা চৰকাৰী দিয়া হেলমেট আৰু নহলে জৰিমনা ভৰিব লাগিব 2 লাখ টকা আৰু লগতে কাৰাদণ্ড খাটিব লাগিব তো কি বাতৰিটো আৰু এইটো বাতৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দেশ জাৰি কৰিছে তো চাই লওক ভিডিঅ'টো বাইকসকলৰ বাবে হ'ব পাৰে এক বিপদ নতুন আপডেট আহিছে বাইক আৰোহীসকলে মনত ৰাখক এই কথা নহলে হ'ব বিপদ ডিজিটেল ডেস্ক এতিয়াৰে পৰা বাইক আৰোহীসকলে পিন্ধিব নোৱাৰিব যিকোনো হেলমেট শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে দুচকীয়া বাহন চলোৱাসকলক BIS মানদণ্ড হেলমেট পৰিধান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে মন্ত্ৰালয়ে লগতে কয় ইয়াৰ বাহিৰে নিম্ন মানদণ্ড হেলমেট পৰিধান কৰিলে দিব লাগিব জৰিমনা লগতে হ'ব পাৰে কাৰাদণ্ড তেওঁলোকে লগতে সদৰি কৰিছে যে নিম্ন মানদণ্ডৰ হেলমেট বিক্ৰী কৰা আৰু ভুৱা ঔষধ বিক্ৰী কৰা একে কথা দুয়োটা কামৰ পৰাই মানুহৰ বিপদ ঘটিব পাৰে উল্লেখযোগ্য যে BIS স্বীকৃতি নথকা হেলমেট উৎপাদন তথা বিক্ৰী কৰিলেও ভৰিব লাগিব 2 লাখ টকা জৰিমনা তো বন্ধ কৰি গম পালে এতিয়াৰ পৰা আপোনালোকে যধে মধে হেলমেট পৰিধান কৰিব নোৱাৰিব নহলে হ'ব পাৰে 2 লাখ টকা জৰিমনা আৰু কাৰাদণ্ড